ছাত্ৰ-ছাত্ৰীসকল, আজি মই মাতৃভাষাৰ ৮ নম্বৰৰ পাঠ শ্ৰী শ্ৰী শংকৰদেৱ নামৰ পাঠটো আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোকে সকলোৱে নিজৰ পাঠ্যপুথিখন উলিয়াই লৈ পাঠটি উলিয়াই ল'বা। পাঠটিত আমাক এটি কবিতা পঢ়িবলৈ দিছে আৰু কবিতাটোৰ কবিগৰাকীৰ নাম হৈছে যতীন্দ্ৰনাথ দুৱৰা। আমি প্ৰথমে কবিগৰাকীৰ বিষয়ে কিছু কথা আলোচনা কৰিম। যতীন্দ্ৰনাথ দুৱৰা হৈছে বিংশ শতিকাৰ অন্যতম এজন গীতিকবি। তেখেতৰ জন্ম হৈছিল 1892 চনত শিৱসাগৰত। 1909 চনত তেখেতে শিৱসাগৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে আৰু 1913 চনত স্কটিছ চাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত তেখেতে আইন আৰু স্নাতকোত্তৰ শ্ৰেণীত নাম লগাই যদিও শিক্ষা সমাপ্ত নকৰিলে। তাৰপিছত তেখেতে ডিব্ৰুগড় জৰ্জ ইনষ্টিটিউশ্যনত শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰি ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ কলেজত অধ্যাপনাৰে তেখেতে চাকৰি জীৱনৰ সামৰণি মাৰে। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি অনুৰাগ থকা যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য প্ৰতিভা কলিকতাত লক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্যতে বিকশিত হয়। তোমালোকে এইখিনিতে এটা কথা জানি ভাল পাবা যে অসমীয়া সাহিত্যত সাহিত্য অকাডেমি বঁটা পোৱা যতীন্দ্ৰনাথ দুৱৰাই হৈছে প্ৰথমগৰাকী অসমীয়া সাহিত্যিক। বনফুল নামৰ কবিতা পুথিৰ বাবে তেখেতে 1952 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। 1955 চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনত তেওঁ সভাপতিৰ পদো অলংকৃত কৰিছিল। যতীন্দ্ৰনাথ দুৱৰাই বাঁহী আলোচনীৰ মাধ্যমেৰে সাহিত্য জগতত আত্মপ্ৰকাশ কৰে। বাঁহী আলোচনীখন আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশিত এখন অসমীয়া মাহেকীয়া আলোচনী। 1909 চনত এই আলোচনীখন প্ৰকাশ হৈছিল। উমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ, মৰমৰ সুৰ আদি তেখেতে ৰচনা কৰা উল্লেখযোগ্য গ্ৰন্থ। যতীন্দ্ৰনাথ দুৱৰাৰ একমাত্ৰ গদ্যপুথিখনৰ নাম হৈছে কথা কবিতা। ইয়াৰে উমৰ তীৰ্থ নামৰ কবিতা পুথিখন পাৰস্য কবি উমৰ খয়ামৰ ৰুবায়তৰ তেখেতে কৰা এক সুন্দৰ ভাঙনি। তদুপৰি ইংৰাজ সাহিত্যৰ ৰোমান্টিক কবিসকল পাৰস্যৰ বিখ্যাত কবি উমৰ খয়াম, জাৰ্মান কবি হেইনৰিখ শ্বেলি, ৰুছো, আইভান, তুৰ্গেনিভ আদি কবিসকলৰ দ্বাৰা তেখেত প্ৰভাৱিত হৈছিল। তদুপৰি যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাবোৰৰ মাজত ব্যক্তিগত সা-সমনীয়া, ব্যৰ্থতা, কৰুণ স্মৃতি, সাংসাৰিক দুখ, স্মৃতি কাতৰতা, নিসংগতা আদি তেওঁৰ কবিতাৰ বিষয়বস্তু আছিল। কিন্তু কিছুমান কবিতাত আধ্যাত্মিক ভাৱৰ প্ৰকাশো দেখা যায়। এই ক্ষেত্ৰত আমাৰ পাঠ্যপুথিত থকা আমাক পঢ়িবলৈ দিয়া শ্ৰী শ্ৰী শংকৰদেৱ তেনে এটি কবিতা। এই কবিতাটিত আধ্যাত্মিক ভাৱৰ প্ৰকাশ ঘটা দেখিবলৈ পোৱা গৈছে। এইজন মহান ব্যক্তিৰ মৃত্যু হয় 1964 চনত। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি যতীন্দ্ৰনাথ দুৱৰাৰ বিষয়ে কিছু কথা জানিব পাৰিলোঁ। আমি পাছৰ ক্লাছত কবিতাটোৰ বিষয়ে আলোচনা কৰিম আৰু তোমালোকে কথাখিনি ভালদৰে শুনিবা।